তো ফাইনেলি গাইজ মই মানে মোৰ নুনুটো বিকিম বুলিকে সিদ্ধান্ত ললো কাৰণ যোনে তোনে অকল মোৰ নুনুটোতে চকু দি থাকে সেইকাৰণে মই ফাইনেলি মোৰ নুনুটো বিকিম বুলি মানে সিদ্ধান্ত ললো মানে মই মোৰ নুনুটো ফাইনেলি বিকিম মাত্ৰ 3 লাখ টকা মাত্ৰ 3 লাখ रुक तेरे को बताते तेरी माँ की चुत तेरी নুনুটো এবাৰ দেখাই দে তেতিয়াহে ক'ব পাৰিম 3 লাখ টকা দিব পাৰিম নে নোৱাৰিম यही नहीं अभी और सुनिए মালটো নেদেখাকে আমি কেনেকে পইচা দিম अच्छा কুকুৰৰ নিচিনা লাজ নাইকিয়া কথা ক'বলৈ নাহিবি बात तो सही है সময়মতে যদি বাপেৰে 3 লাখ মান দিলেহেঁতেন তেতিয়াহ'লে তই 3 লাখ বিচাৰি নুনু বেচিবলৈ নাহিলি হয় कौन है ये लोग कहाँ से आते हैं হাবিত কজা হাই গাইজ মই নিজৰ এক্সৰ কাৰণে গান এটা ডেডিকেট কৰিব বিচাৰোঁ কিমানো কাজিয়া কৰি থাকিম আৰু হয়নে চ' কুকুৰ মোৰ জীৱনলৈ ঘূৰি নাহিবি কুকুৰ গাইজ তোমালোকে জানানে ছোৱালীবোৰে এক্সক কিয় কুকুৰ বুলি মাতে क्या क्या कहना क्या चाह रहे हैं भाई आप কাৰণ ৰিলেশ্যনশ্বিপত যেতিয়া থাকে কুকুৰৰ ষ্টাইলত বহুত ধেমালি কৰে সেইকাৰণে কুকুৰ বুলি মাতে क्या बात है सर क्या बात है सर এতিয়া কিয় ক'লো কুকুৰ বুজাই বুজি গৈছে লাইফটো যি বিচাৰা তাকে পাবা কিন্তু লগৰবিলাকৰ পৰা সন্মান সেইটো বস্তু কেতিয়া নোপোৱা কাৰণ লগৰবিলাকে জানে তুমি কিমান থাৰ্কি এতিয়া ল'ৰাবোৰকক ছোৱালী লাগে গান্ধীবাদী এখনত যদি চুমা খায় ইখনো যাতে পাতি দিয়ে আৰু ছোৱালীবিলাকক ল'ৰা লাগে চৰকাৰী চাকৰি থকা बात तो सही है যাতে বহি বহি তাই টকা উৰাব পাৰে লাগিলে সি টপাই নহওক কিয় ৰঙা চোলা পিন্ধিলে মোক কেনেকুৱা লাগে 500 টকীয়া যেন লাগিছে বেয়াটো ভাবিব নালাগে ৰঙা চোলাটো কথা কৈছো এজন হাজবেণ্ডে দুজনী বিয়া পাতি ঘৰতে ৰাখিব পাৰে কিন্তু এজনী পত্নীয়ে দুজন হাজবেণ্ড কিয় ঘৰত ৰখাব নোৱাৰে চিধাকৈ কৈ নিদিয়া কিয় তোমাৰ কল খাই আমনি লাগিছে বেঙেনাৰ দৰকাৰ হৈছে আৰু কল খাই আছা ঠিকেই আছে বেঙেনা খালে আকৌ খজুতিও ধৰে মই মদ নাখাওঁ নহয় মই বিয়েৰহে খাওঁ এনেকৈ কোৱা কেইটাও যে এটা এটা মস্ত মদাহী আৰু দেই মদাহী হ'ল কি হ'ল তাৰ নিজৰ পইচাৰে খাইছে তোৰ বাপেৰৰ পইচাৰে খোৱা নাই নহয়